নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত মই বিহুৰ নাচনীসকলে ৰিহাখন কেনেদৰে খুব টাইটকৈ ফিটিংকৈ পাৰফেক্টলি পিন্ধিব পাৰে বা সহজে বেলেগৰ সহায় নলকৈ পিন্ধিব পাৰিব তাৰ ওপৰত আজিৰ ভিডিঅ'টি বনাম তো ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব প্ৰথমতে মই মেখেলাখন বিছনাত পাৰি লৈছো মুগাৰ মেখেলাৰ প্ৰস্তুটো অলপ কম থাকে অইন মেখেলাৰ তুলনাত সাধাৰণতে মেখেলাখনত আমি তিনিটা জাপ দিওঁ কিন্তু মুগাৰ মেখেলাত যেহেতু প্ৰস্তুটো অলপ কম সেইকাৰণে মই ইয়াত দুটা জাপ দিম যদি তিনিটা ভাঁজ দিয়া হয় তেতিয়াহ'লে বিহুৱতীসকলে বিহু নাচিবলৈ অলপ অসুবিধা ফিল কৰিব কাৰণ বিহু নাচাৰ টাইমত অলপ মেখেলাৰ জাপ কেইটা খুলি যোৱা যেন লাগিব এতিয়া মই দুটা জাপ দি ললো এনেকৈ আৰু তলৰ পিনে এটা পিন মাৰি ললো আৰু ঠিক ওপৰৰ পিনে আৰু এটা পিন মাৰি লম এতিয়া জাপ দিয়া কমপ্লিট হৈ গ'ল এতিয়া মই ইস্ত্ৰি কৰিম ইস্ত্ৰি কৰোতে এটা কথা মন কৰিব কাৰেণ্টত লগাই কেতিয়াও ইস্ত্ৰি নকৰিব নহলে কাপোৰযোৰত কেতিয়াবা বেছিকৈ হিট পায় কাপোৰযোৰ বেয়া হোৱাৰ চান্স থাকে কাৰেণ্টত দিয়াৰ পিছত খুলি লৈ এনেকৈ ইস্ত্ৰি কৰিব এতিয়া মেখেলাখন ইস্ত্ৰি কৰা কমপ্লিট হৈ গ'ল এতিয়া মই ৰিহাখন জাপিম প্ৰথমে মই বিছনাত চাদৰখনৰ ভিতৰৰ সাইডটো ওপৰমুৱা কৰি লৈ এনেকৈ পাৰি ল'ম তাৰ পিছত লাহে লাহে জাপকেইটা দিব আৰম্ভ কৰিম এতিয়া জাপকেইটা দিয়া কমপ্লিট হৈ গ'ল ইয়াতে এটা পিন মাৰি ল'ম বাকি থকা অংশখিনিও জাপকেইটাৰ লগত মিলাই ল'ম প্ৰথমতে দিয়া জাপকেইটাৰ ওপৰত এনেকৈ গাৰু এটা থৈ পেলাই মই বাকি জাপকেইটা মিলাই লওঁ আপোনালোকৰ সুবিধা অনুযায়ী এনেকৈ মিলাই ল'ব তাৰ পিছত ইয়াতে এটা পিন মাৰি ল'ম পিন মাৰোতে এনেকৈ পিনটো ঘূৰাই মাৰিব তেতিয়া চাদৰ বা মেখেলাৰ পৰা সূতা ওলোৱাৰ চান্স নাথাকে মই আগৰ ভিডিঅ'ত কৈছো বাৰু তথাপি আৰু এবাৰ ক'লো চাদৰখনৰ মাজৰ জাপকেইটা অলপ এনেকৈ মিলাই ল'ম এতিয়া চাদৰখনৰ জাপ দিয়া কমপ্লিট হৈ গ'ল তাৰ পিছত মই মেখেলাখন এনেকৈ মূৰৰ ওপৰেৰে সোমাই ল'ম মেখেলাখনৰ তলৰ জাপকেইটা গাৰ লগত মিলাই ল'ম আৰু এনেকৈ চাৰিওফালে খুহি ল'ম তাৰ পিছত মই ৰিহাখন পিন্ধিম ৰিহাখন পিন্ধোতে প্ৰথমতে আগফালে এনেকৈ লৈ পেলাই মিলাই ল'ব যে কিমান লাগে আগফালে তাৰ পিছত পিছফালৰখিনি মিলাই ল'ব ইয়াতে এটা পিন মাৰিম ব্লাউজৰ লগত তলৰ পিনে আৰু এটা পিন মাৰিম পিন দুটা মাৰাৰ পিছত মই আগফালৰ জাপকেইটা মেলি দি পেলাই এনেকৈ মিলাই ল'ম ঠিক আগফালৰ দৰে পিছফালৰখিনিও মই গাৰ লগত মিলাই ল'ম ৰিহাখন পিছফালৰ পৰা ফিটিং হোৱাকৈ আগফাললৈ এনেকৈ টানি আনিম আৰু ইয়াতে মই দুটা জাপ দিম জাপকেইটা খুহি দিয়াৰ পিছত মই ইয়াতে এটা পিন মাৰি ল'ম আৰু ৰিহাৰ পিছফালৰ অংশখিনি আগফালে আনি পেলাই ইয়াতে এটা পিন মাৰি ল'ম মোৰ ৰিহাখন বেছি দীঘল নহয় কাৰণে আগফালৰ জাপকেইটা ওলমি থকা নাই আগফালে জাপকেইটা ওলমি থাকিলে আৰু বেছি ভাল লাগে ভিডিঅ'টি চাই যদি অলপ হেল্পফুল হয় বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো অন কৰি ৰাখিব যাতে পিছলৈ কিবা ভিডিঅ' দিলে আপোনালোকে সোনকালে নটিফিকেশ্যন পাই যায় তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম বাই